নমস্কাৰ, মই ৰাশি। মোৰ চেনেল ৰাশিছ কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অমিতা আৰু পিঠাগুড়ি দি ৰন্ধা খাৰৰ ৰেচিপি এটা দেখুৱাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো এবাৰো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া আহকচোন চাওঁ মোৰ এই অমিতা আৰু পিঠাগুড়ি দি ৰন্ধা খাৰৰ ৰেচিপিটো। অমিতা খাৰ বনাবৰ কাৰণে মই এটা ডাঙৰ অমিতা লৈ লৈছোঁ আৰু অমিতাখিনি এনেকৈ কাটি লৈছোঁ আৰু 3 চামুচ পিঠাগুড়ি লৈ লৈছোঁ। এতিয়া এটা কুকাৰত অমিতাখিনি আৰু পিঠাগুড়িখিনি দি আধা চামুচ নিমখ আৰু 2 গিলাচ পানী দি 3-4টামান হুইচেল মৰাই অমিতাখিনি বইল কৰি ল'ম। এয়া গেছত কুকাৰটো পাতি দিছোঁ। এতিয়া খাৰ বনাবৰ কাৰণে ভীমকলৰ শুকুৱাই থোৱা বাকলি দুখন লৈছোঁ, শলা এডালত ভৰাই লৈছোঁ আৰু গেছত পুৰি লৈছোঁ। ৰঙা হোৱাকৈ পুৰিব লাগিব। এতিয়া শলাডালৰ পৰা এৰুৱাই 1 কাপ পানীত আধা ঘণ্টামান তিয়াই থ'ব লাগিব। আধা ঘণ্টাৰ পাছত চাকনি এখনেৰে খাৰখিনি চাকি লৈছোঁ। এয়া আমাৰ কল খাৰ প্ৰস্তুত হৈ গ'ল। এতিয়া বইল অমিতাখিনি মই তেল মাৰি ল'ম। গেছত কেৰাহী পাতি দিছোঁ। কেইফুটামান নহৰু থেথেলাই লৈছোঁ। কেৰাহী গৰম হৈছে। এতিয়া মই মিঠাতেল দি দিছোঁ। নহৰু কেইফুটা দি দিছোঁ। এতিয়া বইল অমিতাখিনি দি ভাজি লৈছোঁ। আধা চামুচ নিমখ দি দিছোঁ। বইল কৰোঁতে নিমখ দিয়াই আছে, সেইকাৰণে কমকৈ দিলেই হ'ব। এতিয়া এনেকৈ হেঁচি হেঁচি অমিতাবোৰ অলপ ভাঙি দিছোঁ। এতিয়া ঢাকন দি অলপ সময় উতলিবলৈ দিম। ঢাকন আঁতৰাই দিছোঁ। এতিয়া 3 চামুচ কল খাৰ দি দিছোঁ। আৰু খাৰখিনি মিলি যাবলৈ ভালকৈ লৰাই দিছোঁ। এনেকৈ অমিতা খাৰ বনাই মাজে মাজে খাব লাগে। অমিতা খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু খাৰে পেট চাফা কৰে। এতিয়া ঢাকন দি অলপ সময় উতলিবলৈ দিছোঁ। ঢাকন আঁতৰাই দিছোঁ। এয়া ডাঠ হৈ আহিছে। এতিয়া এচামুচ কেঁচা মিঠাতেল দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। আমাৰ অমিতা খাৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুতে ভিডিঅ'বোৰ চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকৰ সঁহাৰিৰ মোৰ খুবেই প্ৰয়োজন। গতিকে পুনৰবাৰ অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে নতুনকৈ অহা মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।